নমস্কাৰ। আপোনালোকলৈ মই আগবঢ়াইছোঁ এটি নতুন ভিডিঅ' অন্য এটি ভিডিঅ'। এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। আজি মই যাম নগাঁও মহা মৃত্যুঞ্জয় মন্দিৰলৈ। গতিকে এতিয়া আমি ওলাইছোঁ, ৰাতিপুৱা ওলাইছোঁ যাবৰ কাৰণে। এতিয়া মন্দিৰৰ যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুতেই দেখিছে, তথাপিতো মই দেখাবলৈ আমি মহা মৃত্যুঞ্জয় মন্দিৰ পালোঁ। গাড়ীখন পাৰ্ক কৰি ভিতৰৰ পিনে গৈ আছোঁ। আপোনালোকে এতিয়া চাই থাকিব। মই মন্দিৰটো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে গোটেই স্কিপ নকৰিব, গোটেইখিনি চাব। মই গৈ আছোঁ ভিতৰলৈ, চাই থাকিব। মন্দিৰত আজি বহুত ভিৰ, বহুত আহিছে দৰ্শনাৰ্থী। লগতে মই আহিছোঁ। বৃহৎ এলেকা, এৰিয়াটো বিৰাট ডাঙৰ। গোটেইবিলাক কাম সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হোৱাৰ পিছত আকৌ বহুত ধুনীয়া লাগিব। পিছত এদিন আকৌ আহিব লাগিব ইয়ালৈ। এতিয়া ইয়াত মানে চিপচিপীয়া বৰষুণ পৰি আছে কিনকিনীয়াকৈ। বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছে। ওপৰৰ এইবিলাক বহুত পিছল হৈছে, টাইলছবিলাক। মানুহবিলাকে মানে খুপি খুপি খোজকাঢ়ি আছে। এতিয়া চাওক, বাহিৰৰ ফালে দেখাইছোঁ এবাৰ ওপৰৰ পৰাই, চাই থাকক। এতিয়া আমি মন্দিৰৰ পৰা ওলাইছোঁ আৰু এতিয়া তলৰ পৰা চাৰিওফালে দেখাইছোঁ এবাৰ ভালদৰে। আপোনালোকে চাই থাকক, ইমান ধুনীয়া লাগে। মন্দিৰৰ পৰা ওলাই আমি গৈ আছোঁ কলিয়াবৰ ভৰালি নামঘৰ। এইটো বহুত মহাত্ম্য থকা নামঘৰ বুলি জনা যায়। ইয়াতো বহুত দৰ্শনাৰ্থী হয়। মই অৱশ্যে ভিতৰলৈ যোৱা নাই। এয়া নামঘৰটো অলপ দেখাইছোঁ বাহিৰৰ পৰা। ধুনীয়া, বহুত ধুনীয়া লাগে। এয়া আমি নগাঁও ৰেষ্টুৰেণ্টত সোমাইছোঁ ভাত খাবলৈ। এইখন নগাঁও টাউনৰ ভিতৰত হয়। এইখনৰ স্বত্বাধিকাৰী যতীন বৰা ডাঙৰীয়া, অভিনেতা। আৰু তেখেতৰ অভিনয় মই বহুত ভাল পাওঁ চাই, বহুত চাইছোঁ কাৰণে। তেখেতৰ মোৰ বিশেষকৈ মনত আছে চুৰেণ সৰপুতাক মই বহুত পচন্দ কৰোঁ। এইখন চিনেমা চাইছোঁ। এয়া ভাতৰ অৰ্ডাৰ দিছোঁ, মাছ ভাত। এয়া দিব আৰু আমাক। এইপিনে এইবিলাক মানে বহি আছে আৰু বহুত কাষ্টমাৰ দেখিছোঁ, বহুত লাইন। বাহিৰতো মানুহ ৰৈ আছে। বৰষুণৰ কাৰণে অলপ আজি অসুবিধা হৈছে বাহিৰত মানুহবিলাক ৰৈ থকা। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া ভাত দিছে আৰু এয়া ভাত দিলে আমি ভাত খাওঁ।